কেনেকুৱা ধৰণৰ ছোৱালীবোৰ দেখিলে ল'ৰাবোৰৰ উত্তেজনা বেছি হৈ যায়। উত্তৰ, যিবোৰ ছোৱালীৰ স্তন দুটা জোঙা থাকে আৰু টপিলাখন ডাঙৰ থাকে, তেনে ছোৱালীবোৰক দেখি সম্ভোগ কৰিবলৈ উত্তেজনা বেছি হয়। ল'ৰা আৰু ছোৱালীবোৰৰ ৰাতিপুৱা বেছিকৈ ছেক্স কিয় উঠে? কাৰণ আমাৰ দেহত থকা টেষ্টস্টেৰন নামৰ হৰম'নবিধ ৰাতিপুৱা সময়ত ৰিলিজ হৈ যায় বাবে। সম্ভোগ কৰাৰ আগতে ইউনিৰ ওপৰত কিয় চেলকিব লাগে? উত্তৰ, সম্ভোগ কৰাৰ আগতে পুৰুষে মহিলাসকলৰ ইউনিৰ কাষত চেলেকি থাকিলে বেছি উত্তেজিত হয় আৰু মহিলাসকলৰ সোনকালকে পানী ওলাই যায়। কিমান বয়সৰ ছোৱালীয়ে সম্ভোগ কৰাৰ সময়ত স্তন টিপিব আৰু খাব নেলাগে? 16 পৰা 18 বছৰৰ কম বয়সীয়া ছোৱালীবোৰে কোনোবাই ডাঙৰ স্তন দেখি সন্দেহ কৰিব বুলি ভয়তে সম্ভোগ কৰাৰ সময়ত স্তন দুটা টিপিব আৰু চুহিব নিদিয়ে। ভাৰতীয় মহিলাসকলে বেছিকৈ কেনেকৈ সম্ভোগ কৰি ভাল পায়? ভাৰতীয় মহিলাসকলে নিজৰ ওপৰত পুৰুষসকলক উঠাই লৈ সম্ভোগ কৰি বেছিকৈ ভাল পায়। সম্ভোগ কৰাৰ সময়ত ছোৱালীবোৰৰ কোনটো অংশত চুলে বেছিকৈ উত্তেজিত হয়? সম্ভোগ কৰাৰ সময়ত ছোৱালীবোৰৰ স্তন দুটাৰ আগ বেছিকৈ উত্তেজিত হয়। সম্ভোগ কৰাৰ আগতে কি খালে বেছি সময়লৈকে মহিলাক শান্তি দিব পাৰি? ৰাতি সম্ভোগ কৰাৰ আগতে কেঁচা গাখীৰ এগিলাচ খাই ল'লে বহুত সময়লৈকে মহিলাক শান্তি দিব পাৰি। কিমান বয়সৰ পৰা সম্ভোগ কৰিলে গৰ্ভৱতী হয়? প্ৰথম তুলনি হোৱা এমাহৰ পিছৰে পৰা পুৰুষৰ বীজ ইউনিৰ ভিতৰত সোমালে গৰ্ভৱতী হয়। কেনেকৈ কিছ কৰিলে মহিলাসকলে সম্ভোগ কৰিব দিব? কিছ কৰাৰ সময়ত গলত আৰু পিঠিত হাতেৰে চুই থাকিব লাগে আৰু পাৰিলে স্তনৰ আগ দুটাত চুই থাকিব লাগিব। এনে কৰিলে মহিলাসকলৰ বেছিকৈ উত্তেজিত হয় আৰু কৰিব দিয়ে। কেনেকৈ চুদিলে ছোৱালীবোৰে আনন্দত থাকিব নোৱাৰি কান্দি দিয়ে? থিয় হৈ পিছফালেৰে স্তন দুটাত ধৰি চুদিলে। পুৰুষৰ পানী ওলোৱাৰ সময়ত কি কৰিলে বেছি দেৰিলৈকে সম্ভোগ কৰিব পাৰি? উত্তৰ, পুৰুষৰ পানী ওলোৱাৰ সময়ত পেচাব কৰি দিলে বেছি সময়লৈকে সম্ভোগ কৰিব পাৰি। ছোৱালীয়ে লিংগ কেনেকৈ চুহিলে বেছিকৈ ভাল লাগে? লিংগটো মুখত ভৰাই জিভাৰ আগটোৰে চেলেকি থাকিলে বেছিকৈ ভাল লাগে। ছোৱালীৰ স্তন কেনেকৈ চুহিলে বেছিকৈ জোঙা আৰু ডাঙৰ হয়? ছোৱালীজনীক নিজৰ ওপৰত শুৱাই লৈ স্তন দুটা চুহিলে জোঙা আৰু ডাঙৰ হয়। ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। I love you.